তোমাৰ নিচিনা একে নমস্কাৰ ৰাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। পিছে আজি ক'লৈ গৈ আছোঁ আপোনালোকে বাৰু ধৰিব পাৰিছেনে? যদি ধৰিব পৰা নাই তেনেহ'লে ভিডিঅ'টো চাই থাকক, এনেও শেষলৈ গম পাবই। পিছে এইফালে দেখিছেনে ৰাইজ, ইমানেই ভিৰ। পিছে ৰাইজ, আপোনালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? যদিহে নাই কৰা সোনকালে কৰি লওক আৰু লগতে বেল আইকনটো টেপ কৰিবলৈও নাপাহৰিব, যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকে সকলোতকৈ আগে নটিফিকেশ্যনছ পায়। আজি ৰাস চাবলৈ বুলি আহিছিলোঁ। এইবাৰ মই জীৱনত প্ৰথমবাৰ ৰাস চাম। মই আজিলৈকে ৰাস চাই পোৱাই নাই। আপোনালোকে ৰাস চাবলৈ ক'ত গৈছিলে এটা কমেণ্ট কৰিও জনাব। বাৰু আজি আহিছিলোঁ পুথিমাৰী আঞ্চলিক ৰাস মহোৎসৱলৈ। ইয়াতে আহি মই একেবাৰে মনটো খুশ হৈ গ'ল, ইমানে ধুনীয়া লাগিছে। ডেক'ৰেশ্যন কি ক'ম আৰু, মানে একদম ফাৰ্ষ্ট ক্লাছ। ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' দেখি আছোঁ, ৰাস আৰু বিহু একেবাৰে মিহলাই দিছে, আৰু ইয়াতো বিহু দেখি মই বোলো যি টি পাতি দিছে আৰু। কিন্তু তেনেকুৱা একো কথা নাছিলে। জেং বিহুযোৰা আচলতে মাতিছিলে অনুষ্ঠানটো উদ্বোধন কৰিবলৈ, কিন্তু মই ভাবোঁ জেং বিহুৰ সলনি যদি কৃষ্ণ নৃত্য এটা বা বেলেগ কিবা দশৱতাৰ নৃত্য এটা দিলেহেঁতেন বেছি ভাল লাগিল হয়। আৰু বাহিৰৰ পৰা যিমান ধুনীয়া লাগিছিলে, ভিতৰত সোমাই আৰু বেছি ভাল লাগিছে। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু এইফালে চাওকচোন, ৰাধা কৃষ্ণ মূৰ্তি ইমান ধুনীয়া লাগিছে নহয়নে? ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া কমেণ্ট কৰি জনাব, লগতে আপোনালোকৰ ফালে কেনেদৰে ৰাস পাতে সেয়াও জনাব। আৰু তাৰপিছতে আমি আহিলোঁ সোমাই, আৰু পোনপ্ৰথমে আমি দেখিবলৈ পালোঁ ইয়াতে আছে ভাগৱত আৰু লগতে ভগৱান গণেশ। তাৰপিছতে আমি ফুটছুট ল'লোঁ আৰু ভিতৰলৈ বুলি সোমাই গ'লোঁ। আৰু এইফালে দেখিবলৈ পাইছে মণ্ডপটো ইমান ধুনীয়া লাগিছে নহয়নে? আৰু সেই ওপৰত চাওকচোন নাওখন, আৰু ইয়াতে বাহিৰ মাতো শুনা পাইছিলোঁ, কিন্তু বেকগ্ৰাউণ্ডত বেলেগ মাতবোৰ বহুত বেছি আহিছিলে, চ' মিউট কৰি দিব লগা হ'ল। কিন্তু সাক্ষাৎ শ্ৰীকৃষ্ণই যেন বজাই আছে তেনেকুৱা অনুভৱ হৈছিলে। খুব বেছি মনটোও ভাল লাগিছিলে আৰু ইমান ধুনীয়া লাগিছে ন দেখিবলৈ। আপোনালোকৰ বাৰু মণ্ডপটোত সকলোতকৈ বেছি কি ভাল লাগিছে এটা কমেণ্ট কৰি জনাব। মোৰ পিছে এই যে নাওখন এনেদৰে চলি আছে সেইটো খুব বেছি ভাল লাগিছে, মানে ইউনিক লাগিছে। আৰু ইয়াতে যোনবিলাক মূৰ্তি আছে একেবাৰে মানুহৰ নিচিনা লাগিছে, একদম ৰিয়েলিষ্টিক। চ' মানে মই একেবাৰে চাবহে পাৰিছোঁ আৰু। বাৰু আহক এতিয়া বেলেগ মূৰ্তিবিলাকো আপোনালোকক দেখাওঁ। এয়া হৈছে লক্ষ্মী, সৰস্বতী, গণেশ, বিষ্ণু আৰু বিশ্বকৰ্মা। আৰু এইফালে আছে শ্বেষনাগৰ ওপৰত বিষ্ণু ভগৱান, লগতে মা লক্ষ্মী, আৰু তাৰপিছতে আপোনালোকে দেখিবলৈ পাইছে ভগৱান বিষ্ণুৰ 10টা অৱতাৰ। মই নামবোৰ এফালৰ পৰা কৈ গৈছোঁ: মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, বামন অৱতাৰ, পৰশুৰাম অৱতাৰ, ৰাম অৱতাৰ, কৃষ্ণ অৱতাৰ, বুদ্ধ অৱতাৰ আৰু কল্কি অৱতাৰ। আপোনালোক কোনে কোনে এই দশৱতাৰ নামকেইটা জানিছিল এটা কমেণ্ট কৰি জনাব। তাৰপিছতে আকৌ আপোনালোকে দেখিবলৈ পাইছে মা লক্ষ্মী, আৰু লগতে আছে মা সৰস্বতী আৰু মা মনসা। আৰু তাৰপিছতে আকৌ আপোনালোকে দেখিবলৈ পাইছে বিশ্বকৰ্মা। আৰু তাৰপিছতে আপোনালোকে এতিয়া দেখিবলৈ পাই আছে বলবম। এইফালে ভগৱান শিৱ ওপৰত বহি আছে, হয়তো আপোনালোকে দেখিছে। আৰু এইফালে তলত কোন হয় মই ধৰিব পৰা নাই, আপোনালোকে যদি গম পাইছে বা জানে এটা কমেণ্ট কৰি মোক জনাব। আৰু তাৰপিছতে এইফালে এতিয়া দেখিবলৈ পাইছে ভগৱান শিৱ। আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এয়া হৈছে কংসৰ কাৰাগাৰ, য'ত দৈৱকী আৰু বসুদেৱ আছে, লগতে কৃষ্ণৰ জন্ম হ'ব লৈছে, সেইকাৰণে পূৰা বৰষুণ দি আছে। বাহিৰত বৰষুণ দিয়া নাই, মাথো ইয়াত পানীটো এনেকৈ পৰি থকা ছিষ্টেমটো কৰি দিছে। আপোনালোকে চাউণ্ডটো শুনিব দেই। আৰু এইফালে আমি দেখিবলৈ পাইছোঁ যোগমায়াক। যেতিয়া কংসই গম পাইছিলে দৈৱকী ভাগৰ কন্যা সন্তান হৈছে, তেতিয়া এনেদৰে কংসই যোগমায়াক মাৰিবলৈ বুলি গৈছিলে। আৰু এইফালে দেখিবলৈ পাইছে শ্ৰীকৃষ্ণই পুতনা বধ কৰা। আৰু এইফালে আছে চক্ৰসুৰ বধ। মই পিছে চক্ৰসুৰ বধ কেনেকৈ হৈছিলে ভালদৰে গম নাপাওঁ।
আৰু এইটো দৃশ্য দেখিছেগৈ আপোনালোকক নকলেও হ'ব, সকলোৱে হয়তো গম পাইছেই, তথাপিতো মই কৈ দিওঁ, এয়া হৈছে কৃষ্ণই মাটি খোৱা দৃশ্যটো। আৰু এয়া হৈছে সেইটো দৃশ্য যেতিয়া যশোদা মায়ে শ্ৰীকৃষ্ণক উৰালৰ সৈতে বান্ধি থৈছিলে আৰু তেতিয়াই নাৰদৰ হাওপাতৰ ফলত বৃক্ষৰূপ ধাৰণ কৰা ক্ৰমে নলকুবেৰ আৰু মণিগ্ৰীৱক তেওঁ উদ্ধাৰ কৰিছিলে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে বকাসুৰ বধ, আৰু এইফালে দেখিবলৈ পাইছে হৰিহৰৰ যুদ্ধ, অৰ্থাৎ শিৱ আৰু নাৰায়ণৰ মাজত হোৱা যুদ্ধ। আৰু অৱশেষত এইফালে আপোনালোকে দেখিবলৈ পাইছে কংসবধ। আৰু তাৰপিছতে আপোনালোকে দেখিবলৈ পাইছে গোপীসকল, আৰু লগতে আছে আমাৰ ৰাধা আৰু কৃষ্ণ, আৰু তেওঁলোকে ইয়াতে ঝুলি আছে, সেইকাৰণে এই ঠাইডোখৰত ৰাধা কৃষ্ণৰ ঝুলন বুলি দিয়া আছে নামটো। লগতে আপোনালোকে দেখিছেনে ইমান ধুনীয়াকৈ পানী পৰি থকা, এনেকৈ বৰষুণ দি থকা দৃশ্যটোত দিছে, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ দ্ৰৌপদীৰ বস্ত্ৰহৰণ, আৰু এইফালে আমি দেখিবলৈ পাইছোঁ কৰ্ণৰ ৰথ। যেতিয়া কৰ্ণৰ ৰথখন এনেদৰে ফচি গৈছিলে তেতিয়া কৰ্ণই এনেদৰে উলিয়াবলৈ চেষ্টা কৰিছিলে, আৰু সেই সময়তে তেওঁক বধ কৰা হৈছিলে, কাৰণ শ্ৰীকৃষ্ণই গম পাইছিলে কৰ্ণই যদি হাতত অস্ত্ৰ লৈ থাকে তেতিয়া অৰ্জুনে কৰ্ণক কেতিয়াও মাৰিব নোৱাৰে। আৰু এইফালে আমি দেখিবলৈ পাইছোঁ কৃষ্ণ আৰু অৰ্জুনৰ ৰথ। এয়া হৈছে সেইটো দৃশ্য যেতিয়া পঞ্চপাণ্ডৱ আৰু লগতে দ্ৰৌপদীয়ে স্বৰ্গযাত্ৰা কৰিছিলে, আৰু তেওঁলোকৰ লগত এটা কুকুৰো স্বৰ্গলৈ বুলি যাত্ৰা কৰিছিলে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে শ্ৰীকৃষ্ণ আৰু তেওঁৰ সমনীয়াবোৰে এনেদৰে ওপৰত লাগি থকা মাখনৰ কলহবোৰ ভাঙি মাখন খাইছিলে, আৰু এইফালে শ্ৰীকৃষ্ণই আগে আগে দৌৰি আছে আৰু পিছে পিছে যশোদা মায়ে শ্ৰীকৃষ্ণক খেদি আছে। ইমান ধুনীয়া লাগিছে ন দৃশ্যটো। ৰাসৰ মাজতে আপোনালোকক অকণমান বেলেগ দৃশ্যও দেখাই দিছোঁ। এইফালে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনবিলাক কৰিছে ন, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। আৰু এই দৃশ্যটোক সৃষ্টিৰ পাতনি নামেৰে নামাকৰণ কৰা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে শিৱ ভগৱান আৰু তেওঁৰ পৰিয়াল, লগতে যেতিয়া সতী মৃতদেহটো শিৱ ভগৱানে কান্ধত তুলি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিলে তাৰো দৃশ্য ইয়াতে দেখিবলৈ পাইছে। এয়া হৈছে সেইটো দৃশ্য যেতিয়া গোপীসকলে এনেদৰে নদীত গা ধুই আছিলে আৰু শ্ৰীকৃষ্ণে তেওঁলোকৰ বস্ত্ৰবিলাক লুকুৱাইছিলে। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ কালিয়া দমন। ইমান ধুনীয়াকৈ একেবাৰে নদীৰ মাজত মূৰ্তিবিলাক স্থাপন কৰিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এইফালে আছে গোবৰ্ধন পৰ্বত, যেতিয়া শ্ৰীকৃষ্ণই নিজৰ কেৰা আঙুলিয়ে গোবৰ্ধন পৰ্বতটো দাঙি ধৰিছিলে সেয়া দৃশ্য ইয়াতে দেখুওৱা হৈছে। আৰু এইফালে দেখিবলৈ পোৱা গৈছে কৃষ্ণৰ বৈকুণ্ঠ প্ৰণয়। জাৰা নামৰ চিকাৰী এটাই যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে তেতিয়া শ্ৰীকৃষ্ণৰ ভৰি তলুৱাখন কোনোবা জীৱ জন্তুৰ জিভা বুলি ভাবি তাতেই কাঁড় মাৰি দিয়ে, আৰু তেতিয়াই শ্ৰীকৃষ্ণই নিজৰ দেহ ত্যাগ দিয়ে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে সীতাহৰণৰ দৃশ্য, যেতিয়া ৰাৱণে ঋষিমুনিৰ ভাও লৈ ভিক্ষা খুজি গৈছিল, সীতাৰ সুৰক্ষা হেতুকে লক্ষ্মণে এনেদৰে ৰেখা টানিছিল আৰু তেওঁক এই ৰেখাডাল পাৰ নহ'বলৈ বুলি কৈছিলে, কিন্তু যেতিয়াই তেওঁ ভিক্ষা দিবলৈ বুলি ৰেখাডাল পাৰ কৰিলে তেতিয়াই তেওঁ ৰাৱণে হৰণ কৰিছিল। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ হনুমান, আৰু তাৰপিছতে দেখা গৈছে ৰাম আৰু লক্ষ্মণত, য'ত লক্ষ্মণ আঘাতপ্ৰাপ্ত হৈ আছিল আৰু তেতিয়াই হনুমানক সঞ্জীৱনী বুটি আনিবলৈ বুলি কৈছিল। যিহেতু তেওঁ চিনি পোৱা নাছিল সেইকাৰণে তেওঁ সমস্ত পাহাৰটোকে দাঙি লৈ আহিছিল। সেই দৃশ্যটোক ইয়াত বৰ সুন্দৰকৈ দেখুওৱা হৈছে। আৰু তাৰপিছতে দেখিবলৈ পাইছোঁ শিৱলিংগ, এইটো শিৱ অমৃতধাৰা বুলি নামাকৰণ কৰা হৈছে। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰ। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ বৃন্দাবনৰ কিছু দৃশ্য। ইয়াতে আপোনালোকে দেখিছে শ্ৰীকৃষ্ণ লগতে তেওঁৰ সমনীয়াবোৰ আৰু গাই গৰু লগতে ময়ূৰ চৰাইবিলাক, ইমান ধুনীয়া লাগিছে নহয়নে?
তাৰপিছতে আমি দেখিবলৈ পাইছোঁ নেতাই ধুবুনী আৰু বেউলাৰ লক্ষিন্দাৰ নামেৰে নামাকৰণ কৰা হৈছে। মই এইবোৰৰ বিষয়ে ভালদৰে নাজানো, যিসকলে জানে এটা কমেণ্ট কৰি জনাব। আৰু তাৰপিছতে আমি দেখিবলৈ পাইছোঁ হৰিশ্চন্দ্ৰ শ্মশান মিলন। এইটো ষ্টৰিও মই নাজানো, আপোনালোকে যিসকলে জানে মোক এটা কমেণ্ট কৰি জনাই দিব। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ তাহানিৰ গাঁওখন বুলি নামাকৰণ কৰা হৈছে। ইমান ধুনীয়া লাগিছে নহয়নে? আগৰ দিনত হয়তো এনেকুৱাই আছিলে গাঁৱৰ পৰিৱেশবিলাক। সকলোবিলাক চোৱাৰ পাছত আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াতে একদম ধুনীয়াকৈ ডাঙৰ মেলা এখন বহি আছে। পিছফালে দেখিছে নহয় চকৰিটো ঘূৰিয়ে আছে বাৰু। আমি এইবিলাকক আনন্দ মেলা বুলি কওঁ, আপোনালোকে কি বুলি কয় এটা কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এতিয়া চাৰিওপাশৰ পৰিৱেশটো মই অকণমান দেখাই দিব বিচাৰিছোঁ। মাইনাই যিহেতু চকৰিটোত উঠিব নোৱাৰে, সেইকাৰণে ভাবিলোঁ এবাৰ ট্ৰেইনখনতে উঠাই দিওঁ। সেইকাৰণে আমি দুটাই টিকেট দুটা কাটি লৈ ট্ৰেইনতে উঠিবলৈ বুলি গ'লোঁ। ইমান ভাল লাগিলে আৰু মাইনাই অকণমান লাজ কৰিছে মই ভিডিঅ' কৰাৰ কাৰণে। বাৰু এনেকৈয়ে যদি মোমেণ্টবিলাক কেপচাৰ নকৰোঁ কেতিয়া কৰিম নহয়নে? সেইকাৰণে মই একো লাজ চাজ কৰা নাই আৰু এনেদৰে ভিডিঅ' কৰি আনিছোঁ। পিছে আপোনালোকে ট্ৰেইনখনত উঠি পাইছেনে এটা কমেণ্ট কৰি জনাব। আৰু যদি উঠিছে ভয় লাগেনে বাৰু? মোৰ কিন্তু একেবাৰে ভয় নালাগিলে। বাৰু তাৰপিছতে এতিয়া আমি বোলো অকণমান দোকান চোকানবোৰ চাওঁ, কি ওলাইছে কি নাই ওলোৱা। তাৰপিছতে এইবিলাক অকল বেলুন চেলুন কিবাকিবি ওলাইছে আৰু কিবাকিবি এনেকৈ হুডি চুডিও ওলাইছে। সেইবোৰ বাৰু আমি চোৱা নাই, বছ এনেই ভিডিঅ'বিলাকহে কৰি আনিছিলোঁ আপোনালোকক দেখাম বুলি। কিন্তু চকুত লগা দোকান এখন পৰিছে বাৰু, মানে এখন দোকান আছে আপোনালোকক দেখাই আছোঁ বোলো। এই যে দোকানখন দেখিছে নহয়, এনেকুৱা দুখন দোকান আছে বাৰু, ইফালেও এখন আছিলে। এই দোকানখনত যি বস্তু ল'লোঁ 20 টকা, মানে বস্তুবোৰ ইমান দামীও নহয় বাৰু, তথাপিতো মানে 20 টকাত কিনো পায় আজিকালি, ক'বলৈ গ'লে একোৱেই নাপায়। কিন্তু ইয়াত বহুত বস্তু আছে 20 টকীয়াত ল'বলগীয়া, কিন্তু মই বৰ বিশেষ একো লোৱা নাই বাৰু। আৰু এইবোৰ দেখিছে নহয় সকলোবোৰ 20 টকীয়া আছিল। আঙুঠিকেইটা ভাল লাগিছিল বাৰু, কিন্তু ভাবিলোঁ মইনো ক'ত পিন্ধি যাম, সেইকাৰণে নল'লোঁ। তাৰপিছতে আৰু এখন দোকান দেখাইছোঁ আপোনালোকক, আৰু এইখনো এখন বেলেগ দোকান হয় বাৰু। কালেকশ্যন বাৰু আছে দোকানবিলাকত, কিন্তু বিশেষ একো আমি লোৱা নাই। তাৰপিছতে এইফালে কেইটামান মিঠাই ল'লোঁ। পিছে আপোনালোকে পুথি মাৰিলে ৰাস চাবলৈ আহি পাইছেনে? আৰু যদিহে আহিছে তেনেহ'লে কেনেকুৱা লাগে এটা কমেণ্ট কৰি জনাব। আৰু তাৰপিছতে মই ফটো চটো কিবাকিবি কেইটামান ক্লিক কৰিলোঁ আৰু আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ চাই ভাল পালে। আৰু যদিহে ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টি চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চ' ভিডিঅ'টো আজি ইমানেই আছিলে, আজিলৈ আহিলোঁ, বাই।